Hello everyone, welcome back to our channel SK School of Economics. So today we are going to discuss about the concept of Reserve Bank of India. যিটো আমাৰ চেন্ট্ৰেল বেংক হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সো আজি আমি তাৰ ইন্ট্ৰোডাকশনছ আৰু ফাংচনছবোৰৰ ওপৰত ভালকৈ ডিসকাস কৰিম সো আহকচোন আমি স্টাৰ্ট কৰোঁ প্ৰথম আমি চাম ৰিজাৰ্ভ বেংকৰ ইন্ট্ৰোডাকশন আৰু দ্যাট মিন্স ৰিজাৰ্ভ বেংকনো কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছিল কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সেইবোৰৰ ওপৰত আমি চাম সো ফাৰ্স্ট পইণ্টত ইয়াত কোৱা হৈছে যে অন 1st April 1935 the Reserve Bank of India RBI was established as per the Reserve Bank of India Act 1934 That means ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে যে ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামৰ যিখন এক্ট আছিল 1934ৰ সেই এক্টখনৰ ওপৰত বেছ কৰি আমাৰ ৰিজাৰ্ভ বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল 1 এপ্ৰিল 1935 চনত So next point of কোৱা হৈছে যে the RBI is India's central bank which control the issue and supply of the Indian rupee So ৰিজাৰ্ভ বেংকটো হৈছে আমাৰ কেন্দ্ৰীয় বেংক বা চেন্ট্ৰেল বেংক গতিকে ৰিজাৰ্ভ বেংকে আমাৰ যিবোৰ মানি সাপ্লাইৰ লগত ৰিলেটেড বা ইণ্ডিয়ান ৰুপি ৰিলেটেড যিবোৰ আমাৰ ইস্যু হয় বা সমস্যা হয় সেই সমস্যাবোৰৰ ওপৰত কন্ট্ৰোল কৰি ৰাখে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সো থাৰ্ড পইণ্টত ইয়াত ক'বলৈ বিচৰা হৈছে যে ৰিজাৰ্ভ বেংক ইজ দি ৰেগুলেটৰ্ছ অফ দি এণ্টায়াৰ বেংকিং ইন দি ইণ্ডিয়া সো ৰিজাৰ্ভ বেংক হৈছে আমাৰ ইণ্ডিয়াৰ যিমানবোৰ বেংক আছে যেনেকৈ ধৰি লওক কমাৰ্চিয়েল বেংকবোৰ ধৰি লওক RBI পাঞ্জাব নেশ্যনেল বেংক এইবোৰ যিমান বেংক আছে সেই বেংকবোৰৰ ওপৰত আমাৰ ৰিজাৰ্ভ বেংকে ৰেগুলেটৰ হিচাপে কাম কৰে মানে সেই বেংকবোৰে CRR কিমান ৰাখিব SLR কিমান ৰাখিব বা সেই বেংকবোৰৰ যিবোৰ কাম সেই কামবোৰত ৰেগুলেট কৰি ৰাখে আমাৰ RBI বা মানি সাপ্লাই কিমান কৰিব এটা বেংকে সেই বস্তুবোৰৰ ওপৰত ৰেগুলেটৰ হিচাপে RBI কাম কৰে সো নেক্সট পইণ্টত কৈছে যে RBI plays an important part in the developmental strategy of the government of India RBI গভৰ্ণমেণ্টৰ যিবোৰ ডেভেলপমেণ্ট ৰিলেটেড ষ্ট্ৰেটেজি হয় সেইবোৰত ভূমিকা পালন কৰে বুলি কৈছে হয়ও একচুৱেলি কাৰণ RBI মানিৰ যিবোৰ কন্ট্ৰোল মানি সাপ্লাই কিমান কৰিব মাৰ্কেটত আমাৰ ইকনমিখনত মানি সাপ্লাই কিমান দৰকাৰ মানি ইনফ্লেশ্যন হৈছে নেকি সকলোবোৰ যিমান কথা আছে সেইবোৰ RBI নজৰত ৰাখে সো ডেভেলপমেণ্টেল যিবোৰ ষ্ট্ৰেটেজি হয় এখন গভৰ্ণমেণ্টৰ সেই ষ্ট্ৰেটেজিবোৰ লোৱাটো আমাৰ RBI বিভিন্ন ধৰণে আমাৰ ৰিজাৰ্ভ বেংক গভৰ্ণমেণ্ট এখনক সহায় কৰে সো এইখিনি হৈছিল আমাৰ ৰিজাৰ্ভ বেংকৰ বেছিক কেনেকৈ এষ্টাব্লিছ কৰা হৈছিল বা কিনো কৰে ৰিজাৰ্ভ বেংকে সো নেক্সট আমি চাম ৰিজাৰ্ভ বেংকৰ ফাংচনছখিনিৰ ওপৰত চাম তাৰ আগতে ইয়াত আমি মনত ৰাখিব লগা পইণ্ট কেইটা হৈছে যে ৰিজাৰ্ভ বেংকনো কোন চনত স্থাপন কৰা হৈছিল হৈছে যে 1st April 1935 1935ত আমাৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোনখন এক্টৰ কৰা হৈছিল 1934 দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট নেক্সট আমি চাম ফাংচনছ অফ RBI যে RBI ৰ নো কামবোৰ কি কাম কৰে RBI ফাৰ্ষ্টত হৈছে নোট ইস্যু আমাৰ ইকনমি এখনত বা আমাৰ ইণ্ডিয়াত যিবোৰ নোট ইস্যু কৰা হয় সেইবোৰ আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াহে কৰিব পাৰে আপুনিওতো এনে কোনো ধৰণৰ বেলেগ বেংকবোৰৰ হাতত সেই পাৱাৰটো নাই যে নোট ইস্যু কৰিব SBI এতিয়া নোট মন কৰিলে নোট ইস্যু কৰিব নোৱাৰে কাৰণ SBI হাতত সেই পাৱাৰটো নাই কিন্তু ৰিজাৰ্ভ বেংকৰ হাতত নোট ইস্যু কৰিব পৰা পাৱাৰ আছে গতিকে ৰিজাৰ্ভ বেংকে যেতিয়া ইকনমিত মানিৰ প্ৰয়োজন হয় নোট ইস্যু কৰে তেনেকৈ সেকেন্ড পইণ্টত কোৱা হৈছে যে বেংকাৰ্ছ টু দি গভৰ্ণমেণ্ট ৰিজাৰ্ভ বেংক হৈছে আমাৰ গভৰ্ণমেণ্ট এখনৰ বেংকাৰ মানে ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টেই হওক ৰিজাৰ্ভ বেংকৰ প্ৰতিখন চৰকাৰৰ একাউণ্ট থাকে আৰু সো ৰিজাৰ্ভ বেংকত যদি গভৰ্ণমেণ্টবোৰে ভাবে যে আমি ফাণ্ড কিছুমান জমা কৰিব পাৰে আৰু ৰিজাৰ্ভ বেংকৰ পৰা পইচা ল'বও পাৰে দৰকাৰ হ'লে গতিকে ইয়াক বেংকাৰ্ছ টু দি গভৰ্ণমেণ্ট বুলিও আমি ক'ব পাৰোঁ থাৰ্ড পইণ্টত কৈছে যে বেংকাৰ্ছ বেংক ৰিজাৰ্ভ বেংকক আমি বেংকাৰ্ছ বেংক বুলিও ক'ব পাৰোঁ কিয়নো বেংকবোৰকো যদি টকাৰ দৰকাৰ হয় তেন্তে ৰিজাৰ্ভ বেংকৰ পৰা তেওঁলোকে ক্ৰেডিট লয় আৰু ৰিজাৰ্ভ বেংকত প্ৰতিটো বেংকৰে একাউণ্ট থাকে সো তেওঁলোকেও লোন ল'ব বিচাৰিলে ৰিজাৰ্ভ বেংকৰ পৰা ল'ব পাৰে সো ৰিজাৰ্ভ বেংকো হৈছে আমাৰ বেংকাৰ্ছ বেংকবোৰৰ কাৰণেও ৰিজাৰ্ভ বেংকটো হৈছে এটা বেংক নেক্সট হৈছে আমাৰ ক্ৰেডিট কণ্ট্ৰোল ৰিজাৰ্ভ বেংকৰ হাতত এইটো পাৱাৰ থাকে যে তেওঁলোকে ক্ৰেডিট কণ্ট্ৰোল কৰিব পাৰে আগতে মই উল্লেখ কৰিছোঁ যে ৰিজাৰ্ভ বেংক হৈছে ৰেগুলেটৰ কমাৰ্চিয়েল বেংকবোৰৰ বা ইণ্ডিয়াত যিমান বেংকিং সিস্টেমত যিমানবোৰ বেংক আছে সকলোবোৰ বেংকৰ ৰেগুলেটৰ হৈছে আমাৰ ৰিজাৰ্ভ বেংক গতিকে ৰিজাৰ্ভ বেংকে ডিসাইড কৰিব পাৰে কোনটো বেংকে কিমান CRR ৰাখিব লগত কিমান SLR ৰাখিব আৰু এটা কথা আমি আগতে পাই আহিছোঁ যে CRR আৰু SLRৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়া আমাৰ ক্ৰেডিট ক্ৰিয়েশ্যনটো কম হয় মানে ক্ৰেডিট কমকৈ দিব পাৰে বেংকবোৰে সো সেইটোৰ ওপৰত কম বেছ কৰি আমাৰ ৰিজাৰ্ভ বেংকে এখন ইকনমিক ক্ৰেডিটটো কণ্ট্ৰোল কৰিব পাৰে নেক্সট আছে ডেভেলপমেণ্টেল ফাংচন
ৰিজাৰ্ভ বেংকে বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল ফাংচনবোৰো কৰে, কাৰণ আগৰ পইণ্টত মই কৈছোঁ যে ডেভেলপমেণ্ট ষ্ট্ৰেটেজিক গভৰ্ণমেণ্টক সহায় কৰে ৰিজাৰ্ভ বেংকে। তেনেকৈ বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল ফাংচনছ আছে ৰিজাৰ্ভ বেংকৰ। সেই ফাংচনছবোৰৰ দ্বাৰা তেওঁলোকে ৰিজাৰ্ভ বেংকে চেষ্টা কৰে যে ইকনমি এখনৰ ডেভেলপমেণ্ট কেনেকৈনো আমি কৰিব পাৰোঁ। চ' এইবোৰ হৈছে আমাৰ ৰিজাৰ্ভ বেংকৰ ফাংচন। এতিয়া আমি প্ৰথমৰ পৰা চাব গ'লে ইয়াত দেখিম যে নোট ইছ্যু, বেংকাৰ্ছ টু দি গভৰ্ণমেণ্ট, বেংকাৰ্ছ বেংক, ক্ৰেডিট কণ্ট্ৰল, ডেভেলপমেণ্টেল ফাংচন, এই গোটেইকেইটা হৈছে আমাৰ ৰিজাৰ্ভ বেংকৰ ফাংচন। ইয়াত বেংকাৰ্ছ বেংকটোত মই ক'ব বিচাৰিম কেতিয়াবা এনেকুৱা হয় যে যিবোৰ কমাৰ্চিয়েল বেংক সেইবোৰক আৰ্জেণ্টলি মানিৰ দৰকাৰ হয়, তেতিয়া সেই কমাৰ্চিয়েল বেংকবোৰে ৰিজাৰ্ভ বেংকৰ ওচৰত যাব পাৰে যে লোন দিয়ক, আমাক আৰ্জেণ্ট লোন লগা হৈছে, চ' লোন বিচাৰে। তেতিয়া ৰেপ' ৰেট লয় ৰিজাৰ্ভ বেংকে কমাৰ্চিয়েল বেংকৰ পৰা, যদি শ্বৰ্ট পিৰিয়ডৰ কাৰণে লোন বিচাৰে, আৰু যদি লং টাৰ্মৰ কাৰণে আনে তেন্তে বেংক ৰেট দিব লগা হয় কমাৰ্চিয়েল বেংকে ৰিজাৰ্ভ বেংকক। চ' এইকেইটাই হৈছিল আমাৰ ৰিজাৰ্ভ বেংকৰ ফাংচনছ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কিবা যদি আপোনালোকে ডাউট থাকে সেইবোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কিয়নো আমি কমেণ্ট কৰি জনালে তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।